ধৰ্ষণকাৰীৰ উলংগ প্ৰচেছন দুই ধৰ্ষণকাৰীক গণপ্ৰহাৰ অৰুণাচল আপাৰ চিয়াঙৰ ধৰ্ষণকাৰীক ৰাজহুৱা শাস্তি ধৰ্ষণকাৰীৰ বিৰুদ্ধে অৰুণাচল চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰাৰ পিছতো ক্ষান্ত হোৱা নাই ৰাইজ 20 ফেব্ৰুৱাৰীত তেজু দুই ধৰ্ষণকাৰীক ৰাজহুৱা মৃত্যুদণ্ড দিয়াৰ পাছত এইবাৰ আপাৰ চিয়াঙৰ দুই ধৰ্ষণকাৰীক উলংগ কৰি ৰাজপথত প্ৰচেছন কৰিলে ৰাইজে 4 নৰপিশাচে ধৰ্ষণ কৰিছিল এগৰাকী কিশোৰীক কিশোৰীয়ে 4 নৰাধমৰ নাম প্ৰকাশ কৰাৰ পাছতেই ৰাইজে বিচাৰি উলিয়ালে দুই ধৰ্ষণকাৰীক আৰু দুটা নৰপিশাচে পলায়ন কৰিলে যদিও বন্দী হোৱা দুটাক উলংগ কৰি এনেদৰেই শাস্তি বিহিলে ৰাইজে কিন্তু একে সময়তেই অসমত হাৰি গৈছে বহু ধৰ্ষণকাৰী আৰক্ষীৰ উপাধিলা তদন্তৰ সুযোগ লৈ অসমৰ ধৰ্ষণকাৰী হাৰি যোৱাৰ বিপৰীতে অৰুণাচল চৰকাৰ তথা ৰাইজে দেখুৱাইছে দৃষ্টান্ত যি সময়ত বহু ৰাজ্যত ধৰ্ষণকাৰীক ফাৰ্ষ্ট ট্ৰেক আদালতত বিচাৰ চলোৱা দাবী উঠিছে সেই সময়ত ৰাইজৰ বিচাৰে প্ৰতিটো ধৰ্ষণকাৰীলৈ দিছে কঠোৰ উকিলনি আপাৰ চিয়াঙৰ ৰাজপথত এইদৰেই দুই ধৰ্ষণকাৰীক হেঁপাহ পলুৱাই শাস্তি দিয়াৰ পাছত ৰাইজে গতাই দিলে আৰক্ষীক সম্প্ৰতি আপাৰ চিয়াং আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি সন্ধান কৰিছে পলাতক দুই ধৰ্ষণকাৰী Lantai